Hi guys, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমি এতিয়া গৈ আছোঁ শিলচৰ ইফালে মোৰ হাজবেণ্ড আৰু ইফালে ল'ৰা ছোৱালীও গৈছে ল'ৰাই ড্ৰাইভ কৰিছে আৰু ছোৱালীও গৈছে আৰু আমি শিলচৰত কিয় গৈছোঁ দেখাম বাৰু আপোনালোককো আৰু আমি শিলচৰত কিয় আহিছিলোঁ দেখাইছোঁ বাৰু আপোনালোকক আজি ল'ৰাৰ জন্মদিনো হয় আৰু তাক জন্মদিন বুলি বাইক এখন কিনি দিছোঁ আৰু আচলতে আমাৰ পুৰণাখন নষ্টও হ'ল এনেও বাইক এখনৰ দৰকাৰ আছিলে আৰু তাক বাৰ্থডে বুলিও গিফ্ট দিয়া হৈছে বাইকখন কিনিবলগীয়া আছিলে যেতিয়া আৰু বাৰ্থডেতে কিনিছোঁ আজি তাৰ আৰু এয়া বাইক কিনা হৈ গৈছে আৰু এতিয়া আমি ধাবাত সোমাই খাই লৈছোঁ আজি নিৰামিষে খাইছোঁ মন্দিৰত সোমাব লাগে দেখি আৰু এইফালে মন্দিৰত সোমাই পূজা কৰাই গৈছোঁ একেবাৰে বাইকখন বদৰপুৰ সিদ্ধেশ্বৰ মন্দিৰত সোমাইছোঁ আৰু একেবাৰে পূজা কৰাই লৈছোঁ বাইকখনক আৰু এতিয়া এয়া ঘৰ পাই গ'লোঁ আমি আহি আৰু এতিয়া এয়া মই আৰু মোৰ হাজবেণ্ডে বনাই আছোঁ পুৰি আৰু এইফালে চলে পনীৰ বনালোঁ আৰু পায়েস আচলতে বেছি একো কৰা নাই সময়ো কম আমাৰ গধূলাই হৈ গ'ল আহি পুৱা আৰু এতিয়া এয়া কেক কাটিলে ল'ৰাই আৰু মানুহ কাকো নিমন্ত্ৰণ কৰা নাই আচলতে তাৰ ফ্ৰেণ্ডকো এইবাৰ মতা নাই ৰেষ্টুৰেণ্টতে খুৱাম ভাবিছে সময়ো কম দেখি আৰু আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বাই